হ'লে এই মাছকেইটাক মই সদায় খাবলৈ দিওঁ, 4টামান দিওঁ। পানীখিনি চাওকচোন এনেকুৱা লেতেৰা হয় নহয়। আজি মই এইখিনি পানী চফা কৰিম বুলি ভাবিছোঁ। আচলতে বেছি চফা কৰিব নালাগে, চেঞ্জ কৰিব নালাগে, মাছবোৰ বোলে মৰি যায়। মোৰ কিন্তু এইকেইটা বহুত দিন গৈছে। নি নুঠাৰ আগতে ভাবিছোঁ এই পানীখিনি চফা কৰি লওঁ। অলপ বোলে আগৰ পানী থৈ দিব লাগে, তেতিয়া মাছকেইটা মানে অলপ দিন জীয়াই থাকে। আগৰ পানী থৈ দিলে। এতিয়া মাছকেইটা উঠাব খুজিছোঁ, চেকনিখনো উঠোৱাই নহ'লে মোৰ। চেকনিখন হাতত এনেই থাকিলে। মাছকেইটা ইমানেই চঞ্চল আৰু চটফটীয়া নহয়, পূৰা জঁপিয়াই থাকে। এতিয়া আনিবই পৰা নাই, চাওকচোন মাছকেইটা। চফা কৰাৰ পিছত চব পানীখিনি কি ধুনীয়া লাগিছে দেখিব। একদম মানে চিকচিকীয়া লাগি গৈছে, দেখিয়ে ভাল লাগি গৈছে। মাছখিনিও চাগে বহুত ভাল পাইছে। বহুত দিন জীয়াই আছে। এনেইতো মাছবোৰ মৰিয়ে থাকে, কিন্তু এই দুটা বহুত দিন আছে মোৰ। ৰাতিপুৱা টাইমটোত এই গ্ৰীণ গছবোৰ চাই ইমান ভাল লাগে ন, মনটো নিজৰে ভাল লাগি যায়। আৰু ভিতৰত এইবোৰ ইনডোৰ প্লাণ্ট বাহিৰত থৈ দিওঁ, ৰাতিপুৱা হ'লে সদায় মই ভিতৰলৈ লৈ আনো। এই চাওকচোন ইমান ভাল লাগে চাই পেলাই। নিচিনা বাৰু কাৰ অভ্যাস আছে কি কি গছৰ কলি মেলিছে, মই এইবোৰ চাই থাকোঁ। ৰাতিপুৱা চাই সময়টো বৰ ভাল লাগে। চাওকচোন কি ধুনীয়া ধুনীয়াকৈ কলিবোৰ মেলিছে। মানে মই প্লাণ্টলৈ বুলি অবচেছ বুলি ক'লেও বেয়া নহয়, তেনেকুৱাই হয়। মই এনি টাইম চাই থাকোঁ প্লাণ্টবিলাক। এই আমাৰ নীৰ আহি গ'ল, অনবৰত পাপা পাপা কৈ থাকে। নীৰ গা চা ধুই ৰেডি। এতিয়া সি পূৰা খোজকাঢ়ি থাকে এইকণ টাইমত। তাৰপিছতে ইয়াৰ পিছতে আমি ব্ৰেকফাষ্ট কৰিম। দেৰিয়ে হ'ল, 12টালৈ 10 মিনিট আছে। ভাবিছোঁ এটা কাম কৰোঁ, মোৰ মানে এটা জোতা ষ্টেণ্ড আছে, ইমান বেয়া দেখে দেখিবলৈ। বাহিৰত থাকে এণ্ট্ৰেঞ্চটো, আহোঁতে যাওঁতে বহুত বেয়া লাগে দেখিব। ভাবিছোঁ এইটো কালাৰ দি দিওঁ আৰু তাতে প্লাণ্ট যদি থৈ দিওঁ, আমি ধুনীয়া লাগিব দেখিব। ৰ'ব জোতা ষ্টেণ্ডডাল দেখুৱাওঁগৈ আপোনালোকক। লাইটটো দি দিওঁ। এইডাল জোতা ষ্টেণ্ডডাল, আগতে এইটো জোতা আছিলে, যিটোতো এণ্ট্ৰেঞ্চ হয়, দেখিব বহুত বেয়া লাগে। এতিয়া ভাবিছোঁ এতিয়া কালাৰ কৰি দিওঁ, ইয়াতে যদি প্লাণ্ট থৈ দিওঁ বহুত ধুনীয়া লাগিব দেখিব। পেইণ্টখিনি এনেকৈ গুটি ল'ব লাগে, তেতিয়া মানে পানী পানী হৈ নাথাকে, কালাৰটো ডাৰ্ক হৈ যায় বা পূৰা ভালকৈ। আগতে যে আমাৰ ঘৰত পেইণ্টৰ পৰা পেইণ্ট দিব আহে, মোৰ যে ইমান দিব মন যায় নহয়। মানে মোৰ হবিয়ে হয়, যিমান দৰ্জা আছে আগতে ঘৰত চব মই দিওঁ। ইয়াতো য'ত দিব লগা থাকিলে ময়ে দিওঁ। মানে মোৰ একদম বহুত ভাল লাগে পেইণ্ট দি পেলাই। মানে এতিয়া লিখি চাই মই কেনেকুৱা দেখিব, বেয়া হৈ গৈছে কালাৰটো। তো পেইণ্ট দিলে একদম মুখৰটো ভাল লাগে ন, মানে আৰু ইয়াতে থ'ব পাৰিম। মই যে কৈছিলোঁ আপোনালোকক দেখুৱাম কেনেকুৱা লাগে। এনেই পৰি আছে এডাল, চাওকচোন ইমান ধুনীয়া ৰেগডাল এনেই পৰি আছে। এনেকুৱা ব্ৰাছ দেখিছে যে গোটেই কিমানডাল বেয়া হৈছে নহয়। এবাৰ পেইণ্ট দিয়াৰ পিছত কেৰাচিনত ডুবাই দিওঁ, কিন্তু কি হয় নাজানো, পুৰা টান টান হৈ গৈ থাকে। এইডালো নতুন ব্ৰাছ, ইয়াৰ কাৰণে আনিছোঁ। আকৌ এইডাল বেয়া হৈ যাব। চব কালাৰটো কিন্তু ব্ৰাইট লাগিছে ন, এবাৰ দিওঁতেই ভাল লাগি গৈছে দেখি। মই এনেকুৱা কামবোৰ কেতিয়াবা ষ্টাৰ্ট কৰোঁ জানে, কেইটাৰ পৰা। এতিয়া বাজিছে 12:30, মানে মই 12:30 পৰা আধা ঘণ্টা সময় উলিয়াই লওঁ। বাকী কিন্তু জানেই বহুত কাম থাকে। 12:30 পৰা আধা ঘণ্টা যিখিনি হয় হ'ব আৰু, কাৰণ একেদিনাখনেতো মই এইটো ফিনিছ কৰিব নোৱাৰিম। মোৰ নেক্সট ডে কাৰণে টানিব লাগিব।
ৰং দিবা ৰংটোতো দিব লাগে এই আমাৰ নীৰ আহি গ'ল দিবা চল 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 এনেকৈ চাই থাকা হা ৰংটো ধুনু ধুনু ল'ৰা নিচিনাকৈ চাই থাকা নীৰ নীৰ বাই বাই কা বাই 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 অকণমান চিকেন চুপ খাই লওঁ ধুনীয়া হৈছে লাষ্ট ফিনিচিংকণ দি আছোঁ আৰু চেছ হ'ব এট লাষ্ট ইমান গৰম নহয় আজিৰ দিনটো হায়েষ্ট গৰম আছিলে নেকি তথাপিতো যিকোনো আপুনি ভাল পোৱা কামটো যদি ভাল পাই কৰি গৰম চৰম নালাগে আৰু মোৰতো নালাগে এইবোৰ পেইণ্ট দিব পাৰিলে গৰম একদম নালাগে আপোনালোকে ভাল পায়নে বাৰু পেইণ্ট দি পেলাই এবাৰ চাবচোন এই এনেকুৱা পৰি থকা বস্তুবোৰ যদি নিজে টাইম উলিয়াই ফ্ৰী টাইম থাকিব লাগিব তেনেকুৱা টাইম উলিয়াই যদি কৰে নিজৰো ভাল লাগে ন নিজে কৰা বস্তু এটা এইডাল চাওক ভাল লাগিছে ন দেখিব এতিয়া আগতে চাওক এইডাল কেনেকুৱা আছিলে লেতেৰা পেতেৰা এণ্ট্ৰেঞ্চটোতে আছিলে আৰু এতিয়া চাওক এটা মানে একদম ফ্ৰেছ লাগি যায় দেখিলে মানে নিজৰে ভাল লাগি যায় ৰাতিপুৱা শুই উঠি যদি আপুনি এনে এণ্ট্ৰেঞ্চটো ধুনীয়া দেখে নিজৰ মনটো ফ্ৰেছ লাগি যায় অট'মেটিকেলি এটা পজিটিভ ভাইবছ আহি যায় ভাল লাগে দেখি পেলাই মোৰতো বহুত ভাল লাগে আবেলি ওলালোঁ কিছুমান সৰু সুৰা বস্তু কিনিবলৈ ওলাই আহিলোঁ এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰলৈ নীৰৰ যে কিমান ফূৰ্তি নহয় ডিপাৰ্টমেণ্টেল ষ্ট'ৰখনত ট্ৰলিত উঠিব পাৰিছে প্ৰথম ফাৰ্ষ্ট টাইম হয় এনেকৈ বস্তু ইমানগাল বস্তু সি কেতিয়াও দেখা নাছিলে মললৈ যাওঁ কিন্তু এনেকুৱা বস্তুবোৰ দেখা নাছিলে খোজকাঢ়ি গোটেইখন ঘূৰি ফুৰিছে চব মানুহ হাঁহি ফুৰিছে মৰমো লাগিছে নি ৰাতি শুবৰ সময়ত ইমানেই এক্টিভ হৈ যায় কি খুচৰিছে দেখিছে এনি টাইম ৰিম'টটো এনেকৈ চুই থাকে টিপিক টাপাক কৰি থাকে দেখি মৰমো লাগে আৰু বাবা ৰামদেৱ হোৱা ষ্টাৰ্ট হৈ যায় আৰু এনেকৈ মূৰ তললে কৰি থাকিব অলপ দেৰি এনেকুৱা কৰি থাকে এনি টাইম কালি ভিডিঅ'টো চেছ কৰাই নহ'লে নহয় ভাবিছোঁ এতিয়া চেছ কৰি দিওঁ একেবাৰে এতিয়া মই গা চা ধুই আজৰি হ'লোঁ ভাবিছোঁ ভিডিঅ'টো এতিয়া চেছ কৰি দিওঁ ঠিক আছে তেতিয়াহ'লে আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ অলপ হ'লেও চাই ভাল লাগিলে যদি ভাল লাগিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই